हेलो दोस्तों वेलकम टू माय चैनल। आज आमी देखाम केनेকৈ অতি সহজতে আত্মনিৰ্ভৰৰ যেটো প্ৰজেক্ট আছে হেটো প্ৰজেক্ট বনাব পাৰে। মাত্ৰ 3 পৰা 4 মিনিটত কিন্তু মই প্ৰজেক্ট বনাই ৰেডি কৰিম। যেসকলে প্ৰজেক্ট বনাওতে টান পাই আছে হেটো এটো ভিডিও চাই প্ৰজেক্টখন আপলোড কৰি দিয়ক। প্ৰজেক্ট বনাৰ বেছি টাইম নাই যেহেতু কেইটামান দিনহে মাত্ৰ বাকি আছে, তেওতে হনকালে প্ৰজেক্টটো আপলোড কৰক। আত্মনিৰ্ভৰ আসাম 2.0 প্ৰজেক্ট মাৰি দিলে আপুনি যেটো প্ৰজেক্টত এপ্লাই কৰিছিল হেইবোৰ প্ৰজেক্টৰ সকলোবোৰ প্ৰজেক্টৰ কিন্তু এটা লিষ্ট ওলাই আহে। ডাউনলোড প্ৰজেক্ট ৰিপোৰ্ট টেমপ্লেট, এটো টেমপ্লেটত গৈ ক্লিক কৰিলে আছে এই আত্মনিৰ্ভৰৰ ৰিলেটেড। খালি আত্মনিৰ্ভৰ হয় যে কোনো প্ৰজেক্ট কিন্তু এনেকুৱা ধৰণে বনাব পাৰি। চাক আপোনাৰ কোনটো প্ৰজেক্টত এপ্লাই কৰিছিল, এপ্লাই কৰোতে হেই ৰিসিপ্টখন চাই ইয়াতে ওলাই লওক। মই এপ্লাই কৰিছিল ফ্লেক্স প্ৰিন্টিংত। চাক এটো ফ্লেক্স প্ৰিন্টাৰ হোফালে তাক ভিউ ডাউনলোডত ক্লিক কৰিলে কিন্তু এটা পিডিএফ ডাউনলোড কৰি আব 12-13 পিছৰ এটা পিডিএফ ডাউনলোড হৈ আহিব। কিন্তু এতিয়া এইটো পিডিএফ কি কৰিব লাগিব চাওক, হেতু মই স্টেপ বাই স্টেপ দেখাই থাকিম। ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰি যাব। চাওক এইটো পিডিএফ কিন্তু ডাইৰেক্ট আমি আপলোড কৰিব নোৱাৰো। এটো আমি কি কৰিম চাওক, মই পিডিএফটো খুলি দেখাই আছো। চাওক এনেকুৱা ধৰণৰ এটা পিডিএফ ডাউনলোড হৈ আহিব। চাওক নাম এনে এড্ৰেছ, নাম এড্ৰেছ, একাউন্ট নাম্বাৰ এইবিলাক কিন্তু ব্ল্যাঙ্ক আছে। এইবোৰ কিন্তু আমি এটো মাত্ৰ ডেমো দিছে আর কি, যে হেতু মেইন ওয়েবসাইটতে ডেমো এটা দি দিছে যে এনেকৈ প্ৰজেক্টটো বনাব লাগিব। তে আমি কেনেকৈ এটো বনাম, এটো পিডিএফতে এডিট কৰিম। নরমালি তো এটো পিডিএফত আমি কিন্তু এডিট নাম সাম এডিট কৰিব নোৱাৰো, নাম লিখিব নোৱাৰো। তে কি কৰিম, এটা ওয়েবসাইটৰ ই লম আর কি। হেতু ওয়েবসাইটৰ সেজদা বুলি সেজদা পিডিএফ এডিটিং বুলি মাৰি সার্চ কৰিলে এনেকৈ এটা ওয়েবসাইট খুলি যাব। ইজিটো এতিয়া যেটো পিডিএফ আমি ডাউনলোড কৰিলো তাত এটো পিডিএফ ইয়াতে আপলোড কৰি দিম। তাক আপলোড পিডিএফ ফাইল আপলোড কৰি দিলে লগে লগে কিন্তু হেতু পিডিএফ মোৰ ডাউনলোডত আছে, হেতু পিডিএফ শো হৈ আছে। এটো মই ক্লিক কৰিলে ইয়াতে আহিব। এতিয়া কিন্তু হেতু পিডিএফ আমি এডিট কৰি লম। তে সেম টু সেম মোৰ যিবিলাক এডিট কৰিব লাগা যে নাম এড্ৰেছ একাউন্ট নাম্বাৰ বা প্ৰজেক্টৰ ভিতৰতো যদি কিবা এডিট কৰিব লগা থাকে আমি কিন্তু এডিট কৰি লম। স্টেপ বাই স্টেপ আপোনালোকেও এডিট কৰি ল'ব। আর যেসকলে যোৱাবাৰ পাইছে সেইসকলেতো পাইছে, এবাৰ কিন্তু বহুতো এপ্লাই কম হৈছে, দিয়াৰ তুলনায় কিন্তু এবাৰ পাৱাৰ চান্স বহুতো আছে। চাক এইটো দিয়া আছে। এতিয়া নেম লিখি মোৰ এতে ক্লিক কৰিলে কিন্তু এই এডিট কৰিব পৰা অৱস্থা হৈছে। চাক নেম লিখিব পাৰি যিকোনো এই যে চাক এতে স্টেপ আপোনাৰ মতে আপোনাৰ এই যিবিলাক ফ্লাপ কৰিব লগা বস্তু সেইবিলাক কিন্তু আপুনি ফ্লাপ কৰিব। যেসকলে একেবাৰে নোৱাৰে যে ফ্লাপ কৰাৰ অৱস্থা নাই সেইসকলে নাম এড্ৰেছ আৰু একাউন্ট নাম্বাৰটো দি সেম টু সেম ৰাখি লাষ্টত এটা টিপস আছে সিগনেচাৰটো দিব লাগিব। হেতু দি মানে ডাইৰেক্ট সেভ মাৰি এটো আপলোড কৰি দিলে কিন্তু হ'ব। আৰু কেনেকৈ আপলোড কৰিব লাগিব প্ৰজেক্টটো মই কিন্তু আগতে ভিডিও বনাই দি থৈছো। এটো ডেসক্ৰিপচনত লিংকো থাকিব বা মোৰ প্লেলিষ্টতো গৈ চাব পাৰে। তে চাক মই এনেকুৱা ধৰণে এডিট মাৰি আছো, 5 লাখ আছে এনেকুৱা ধৰণে মোৰ সেম টু সেম লাগে। নাম টাম এডিট কৰিব লাগিব আৰু লাষ্টত হেকত যাই সিগনেচাৰ কেনেকৈ আপলোড কৰিব, সিগনেচাৰটো কিন্তু মণ্ডেটৰি, হেতু কিন্তু আপুনি আপলোড কৰিবই লাগিব। চাক মই লাষ্টত যাম এতিয়া। আর যেসকলে চ্যানেলটো সাবস্ক্রাইব কৰা নাই এতিয়াও সাবস্ক্রাইব কৰি দিব এতিয়াই। চাক লাষ্টত যাব, অলপ লোড লওঁতে অলপ সময় লাগিব কিন্তু হৈ যাব। এটো ইজি প্ৰসেস সবতকৈ, কিয়নো এটা প্ৰজেক্ট বনাওঁতে বেলেগক দি যদি এটা প্ৰজেক্ট বনাব যায় আপোনাক 2-3 হাজাৰ কিন্তু চাৰ্জ লয়। এতে সিগনেচাৰটো কেনেকৈ আপলোড কৰিব, সিগনেচাৰটো আগতেই ক্ৰপ কৰি থৈ দিব। ক্ৰপ কৰি থৈ দিয়াৰ পিছত ওপৰত চাক ইমেজ বুলি এটা অপশন আছে, এতে ক্লিক কৰক। টেক্সট ইমেজ টাইপ ইমেজ এটো মাৰি দিয়ক। প্লাস বটনত মাৰি দিয়াৰ লগে লগে কিন্তু আমাৰ কম্পিউটাৰত যত ইমেজৰ ফটোটো আছে সিগনেচাৰটো আছে হেতুত আমি যাব লাগিব। যোৱাৰ পিছত এটো সিগনেচাৰ ওলাই লওক। চাক এটো মই সিগনেচাৰ ক্ৰপ কৰিলো। ক্ৰপ কৰাৰ পিছত কিন্তু সিগনেচাৰ আহি আছে, যতে ক্লিক কৰিব তাতে বহি যাব। তাৰ পিছত নিজৰ মতে এডজাস্ট কৰি লওক। এডজাস্ট কৰি লোৱাৰ পিছত এনেকৈ এডজাস্ট কৰি লওক। এডজাস্ট কৰি লোৱাৰ পিছত আমি সেভ মাৰিলে তলত চাক নীল বটনত যেটো সেভ আছে সেভ মাৰিলে কিন্তু মোৰ পিডিএফ হৈ যাব। এতিয়া আমি ওপৰত ডাউনলোড বটনত আছে, ডাউনলোড বটনত ক্লিক কৰি ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰি এনে এইটো প্ৰজেক্ট কিন্তু আপুনি আপলোড কৰিব লাগে। থ্যাংক ইউ গাইস, ভিডিওটো ভাল লাগিলে